আজিৰ পৰা মোৰ সন্মুখত তই কিয় নহবি কলৈ যাব সৰ্থেবাৰীলৈ বহক দাদা ভাড়া কিমান হ'ল 50 টকা দাদা মই আজি পাৰ্চটো আনিব পাহৰিলোঁ বেয়া নাপাব অহাকালি আপোনাক মই নিজেই লগ কৰি দিম ভাড়াটো ঠিক আছে চেঁচা বতাহ জাকে দাদা যাবনে কলৈ যাব আপুনি দাদা আপুনি আপোনাৰ ভাড়াটোও দিয়া নহ'ল আজি একেলগে দিম বলক ঠিক আছে বহক আপোনাৰ দুদিন মিলি 100 টকা হ'ল ন হয় আৰে মইতো পাৰ্চটো আনিছিলোঁ ক'ত গ'ল মইতো আনিছিলোঁ ক'ত গ'ল দাদা বিশ্বাস কৰক আপোনাৰ ভাড়াটো মই আজিও দিব নোৱাৰিম দাদা আপুনি বিশ্বাস কৰক তাত মোৰ দৰকাৰী ডকুমেণ্টছ আছিল আপোনাৰ ভাড়াটো মই নিশ্চয় দিম হ'ব দিয়ক আৰে এয়াচোন তাইৰে ডকুমেণ্ট মানে তাই বাহানা কৰা নাছিল তাইক এবাৰ লগ পালে ভাল আছিল ডকুমেণ্টখিনি ঘূৰাই দিব পাৰিলোঁ তাই চাগে বহুত টেনশ্যন হৈছে এইটো আপোনাৰ পাৰ্চটো মই সিদিনা ঘূৰি গৈ থাকোঁতে বিচাৰি পালোঁ ৰাস্তাত মই খুলি চাই দেখা পালোঁ আপোনাৰ ফটো আৰু তেতিয়া গম পালোঁ এইটো আপোনাৰটোৱে হয় আপোনাক নমাই থৈ অহা সেই ঠাইখনলৈ গৈছিলোঁ কিন্তু আপুনি তেতিয়া তাত উপস্থিত নাছিল এবাৰ ভালকৈ চাই লওকচোন আপোনাৰ বস্তুখিনি আছেনে নাই আছে থেংক ইউ দেই আৰু আপোনাৰ ভাড়াটো লওক বলক নহ'লে আজি আপোনাৰ গাড়ীতে যাওঁ বলক দাদা আপোনাৰ কোৱালিফিকেশ্যন ডিগ্ৰী কমপ্লিট কৰি চাকৰি বাকৰি নাপাই ইয়াকে কৰি আছোঁ আৰু বেয়া নাপায় যদি আপোনাৰ ফোন নাম্বাৰটো দিব নেকি
ফোন নাম্বাৰটো দিম, কিন্তু এটা চৰ্ত আছে। কি? আপুনি মোক আপুনি বুলি নহয়, তুমি বুলি ক'ব লাগিব। হ'ব দিয়ক। অ' চৰি, হ'ব দিয়া। মা, মই যাবলৈ ওলালোঁ। তই দৰৱখিনি খাবি। অ' বাপা, দৰৱ আজি শেষেই হ'ল অ'। হ'ব দে, মই লৈ আনিম। হেল্ল'। অ' তুমি আজি ফ্ৰী আছানে? হয়, আছোঁ। অলপ বজাৰ কৰিব লগা আছে, তোমাৰ লগতে যাম দিয়া। অঁ, হ'ব দিয়া। পিছে তুমি ষ্টেণ্ডলৈ আহিবানে? অ' মই ষ্টেণ্ডলৈকে আহিম। ঠিক আছে, মই ষ্টেণ্ডতে ৰৈ থাকিম। বকুল, বহুত দেৰি হৈ গ'ল জানানে? একো এটা খোৱাও নহ'ল। তুমি কিন্তু একদম বেয়া নাপাবা দেই। নাই নাই, একো কথা নাই। অ' তোমাক ভাড়া কিমান দিম? অ' পইচাই নাই, গোটেই পইচাখিনি বজাৰতে গ'ল জানানে? হ'ব দিয়া, ভাড়া দিব নালাগে। তুমি কিন্তু একদম বেয়া নাপাবা দেই। বাই। হেল্ল', ক'ত আছা? ৰুমতেই আছোঁ। আজি এবাৰ লগ কৰিব পাৰিবা নেকি? অ' কেতিয়া? তুমি যেতিয়া ফ্ৰী থাকা। ঠিক আছে, আবেলি। ঠিক আছে দিয়া। মই তোমাক বহু দিনৰ পৰা এটা কথা কম বুলি ক'ব পৰা নাছিলোঁ, কিন্তু আজি মনত বহুত সাহস গোটাই তোমাক ইয়ালৈ মাতি পঠাইছোঁ। কি কথা? মই মানে কিনো মানে কৰি আছা? কৈ দিয়া, কি কথা? মই তোমাক বহুত ভাল পাওঁ। আই ৰিয়েলি লাভ ইউ। কি? তই পাগল হৈছ নেকি? তুমি জানানে, তুমি এজন ই ৰিক্সা ড্ৰাইভাৰ। দুদিন হাঁহি ধেমালি কৰিলোঁ বুলি তুমি কি চল পাই গ'লা নেকি? আজিৰ পৰা মোৰ সন্মুখত তই থিয় নহবি। এই টকাখিনি ৰাখা। নালাগে দাদা, আজি আপোনাৰ ঠাইত অইন কোনোবা হোৱা হ'লেও মই একেখিনি কামকে কৰিলোঁ হয়। তুমি কি কাম কৰা? মই ই ৰিক্সা চলাওঁ। তোমাক দেখিলেতো শিক্ষিত যেন লাগে। তোমাৰ কোৱালিফিকেশ্যন কি? ইকনমিক্সত মেজৰ লৈ ডিগ্ৰী কমপ্লিট কৰিছোঁ। বৰ ভাল কথা। তুমি এটা কাম কৰিবা, এইখন মোৰ কাৰ্ড। কাইলৈ মোক অফিচত লগ কৰিবা। হেল্ল'। দাদা, মই বৰ্ণালীয়ে কৈছোঁ। অ' ক। দাদা, মই বৰ সমস্যাত পৰিছোঁ। কি সমস্যা? 6 মাহ ধৰি মোৰ কোনো জব নাই। ঘৰখন চলোৱাত বৰ সমস্যা হৈছে। তুমি পাৰা যদি কিবা এটা হেল্প কৰি দিয়া না। আচ্ছা ৰচোন ৰ, মোৰ বন্ধু এজন ভাল কোম্পানী এটাত মেনেজাৰ হৈ আছে। তাক মই সুধি চাই তোক জনাই আছোঁ হা।